আজি আকৌ সময়বোৰ বৰ লাগিছে। মোৰ বৰ লাগিলে কথা পাতিবলৈ এজনীয়ে আছে, মোৰ কলেজীয়া বান্ধৱী ৰিংকি। তাইলৈ ফোন কৰিলোঁ। হেল্ল', ঐ ভালে আছ? কি কৰি আছ? এনেই আছোঁ। শুন না, তামাম বৰ লাগিছে বে। হয় নেকি? কিমান দিনলৈ আৰু এনেকৈ অকলে বৰ হৈ থাকিম? GF এজনীও নাই। মই কি কৰিব লাগে? বনাই দে না এজনী GF। পাগল নেকি? কি পাগল? ফোনটো কাটি দিলে তাই, কিয় বা নাজানো। কিন্তু মোৰ খং উঠিছে, তাই ফোনটো কিয় কাটিব? দুদিন পিছত তাই আজি আকৌ মোলৈ ফোন কৰিছে। মই ৰিচিভ কৰা নাই, কিন্তু 3 বাৰলৈ ফোন কৰাৰ কাৰণে কিবা ইমাৰ্জেঞ্চি হোৱা বুলি ৰিচিভ কৰিলোঁ। কি হ'ল? খং নে অভিমানীয়া? যিয়েই নহওক, কি কথা আছে ক? GF লাগিব? অঁ লাগে। আছে নেকি কোনোবা? আছে। কোন? ক'ত আছে? মোবাইলটোত ফ্লিপকাৰ্ট এপটো আছেনে? এবাৰ চাৰ্চ কৰি চালে আহিবও পাৰে। ধেমালি কৰিব আহিছ? যা, আজিৰ পৰা তোৰ লগত মোৰ আৰু বন্ধুত্ব নাই। তাই হাঁহিবহে ধৰিলে। বহুত বেছিকৈ খং উঠিল মোৰ। ফোনটো যি কাটিলোঁ, তাইৰ ফোন আৰু ৰিচিভ নকৰোঁ বুলি ঠিক কৰিলোঁ। তাই এইবাৰ মেছেজ কৰি ক'লে, ধেমালিহে কৰিছোঁ, ইমান বেয়া পাব লাগে নেকি? নোৱাৰিলে নোৱাৰোঁ বুলি ক। কিহৰ এইবোৰ ধেমালি আকৌ? ইচ, নাকত ইমান খং লৈ GF পোৱাৰ সপোন দেখিলে কেনেকৈ হ'ব? হ'ব, তই চাব নালাগে মোৰ কাৰণে কাকো, কথাটোহে কৈছোঁ। আজিকালি ছোৱালীবোৰো কিমান খং দেখালে নাথাকিব নহয়। মই এনেকুৱাই, আৰু তই জানই মই সলনি হ'ব নোৱাৰোঁ কেতিয়াও। বাপৰে, ৰিংকিৰ কি বা হৈছে এইকেইদিন? সদায় মোক মেছেজ কৰি আছে। ৰাতিপুৱাৰ গুড মৰ্ণিং মেছেজটোৰ পৰা ৰাতিৰ গুড নাইটৰ মেছেজটোলৈ। 2 মাহ হৈ গ'ল। আজিকালি ৰিংকিয়ে কিবা ৰোমাণ্টিক মেছেজো দিয়ে, আৰু মোৰ কেয়াৰো ল'ব ধৰিছে। কি হ'ব ধৰিছে মই কিন্তু একো বুজিব পৰা নাই। আজি ৰাতিপুৱাৰ পৰা মই কিবা এটা কামত বিজি হৈ থকাৰ কাৰণে মোবাইলটো চোৱাই নাই। আবেলি হৈছেহি, ৰিংকিয়ে ফোন কৰিলে। মই ৰিচিভ কৰি হেল্ল' বুলিও ক'ব নাপালোঁ। কি হৈছে? আজি দিনটো এবাৰো খবৰ নাই যে? কিবা কামত বিজি আছিলোঁ। ইমান ডাঙৰ কাম নেকি? এটা মেছেজো দিব পৰা নাই? মোবাইলটো চোৱাই নাই আজি। মোবাইলটো চাবলগীয়ানো কি আছে? লাগিলে ইয়াত কোনোবাই দিনটো চিন্তা কৰি থাকক। কি বা হ'ল, কিয় বা দিনটো খবৰ নাই? এনেবোৰ কথা আকৌ তাই কিয় ক'ব ধৰিছে? তাইতো আগতে কেতিয়াও এনেকুৱা কৰা নাছিল। কিবা এটাতো হৈছে, কিন্তু কি? ঐ, তোৰ হৈছে কি? মোৰ কি হ'ল? নিজৰে সময় নোহোৱা হৈ আছে। আচ্ছা, চৰি বাৰু তাৰ কাৰণে। কিন্তু তই এনেকুৱা কিয় কৰিব ধৰিছ যেন তই মোৰ GF? চিধা কথা, কাৰণ মই প্ৰেমত পৰিছোঁ। কাৰ প্ৰেমত? কাৰ হ'ব আৰু? মোৰ প্ৰেমত? কথাটো শুনি কিবা আচৰিতহে লাগিল। ৰিংকি মোৰ ভাল বান্ধৱী। তাইক লৈ মই তেনেকুৱা কথা কেতিয়াও চিন্তা কৰা নাছিলোঁ, আৰু ভাবিবও নোৱাৰিম চাগে। তাইৰ প্ৰতিচোন মোৰ তেনেকুৱা ফিলিংছ নাই। মই একো ভাবিব পৰা নাই কি কৰোঁ। কিন্তু তাইৰ মেছেজৰ ৰিপ্লাই নিদিয়া হৈ গ'লোঁ, আৰু ফোন কৰিলেও ৰিচিভ নকৰোঁ। মোৰ কিবা বেয়া লাগি আছে। বন্ধুত্ব আৰু প্ৰেমৰ মাজত এটা পাৰ্থক্য আছে। মই এইখিনিও জানো যে এই পাৰ্থক্য নোহোৱা কৰিব পাৰি, কিন্তু ৰিংকিৰ ক্ষেত্ৰত মইচোন পৰা নাই। এমাহ হৈ গ'ল। তাইৰ পৰা সদায় মেছেজ আৰু মিছ কল আহি আছে, কিন্তু মই একো ৰিপ্লাই দিয়া নাই কাৰণে চাগে আজি তাই আমাৰ ঘৰত আহি ওলাইছে। ঐ শুনচোন। চা ৰিংকি, তই মোৰ ভাল বান্ধৱী, কিন্তু তই যি ভাবিছ সেইটো সম্পৰ্কত মই কেতিয়াও আহিব নোৱাৰোঁ। আই এম চৰি। হেই, কথাখিনি শুনচোন। কি শুনিম? তই গম পাইছই মই তোৰ ফোন মেছেজবোৰ ইগন'ৰ কৰি আছোঁ। তাৰপিছতো সেইটো মই নহয়। কি? কোন তেন্তে? মোৰ সেইখন চিম ভণ্টিয়ে চলাই আছে। ভণ্টি? তোৰ ভণ্টিও আছে নেকি? আছেতো, আৰু তাইহে তোৰ প্ৰেমত পৰিছে, মই নহয়।
মই বুজিব পৰা নাই। তই যে মই বুলি ফোন কৰি তোক জিএফ লাগে বুলি কৈছিলি, তেতিয়াৰ পৰাই ভণ্টীয়েহে তোৰ লগত কথা পাতি আছে। মিছা কিয় হৈছ? মই তোৰ মাতটো বুজি নাপাম নেকি? নেদেখাকৈ আমি মাত লগালে আমাৰ মা দেউতাও বুজি নাপায় কোনে মাতিছোঁ। আমাৰ দুয়োৰো মাত দুটা একেই। তেন্তে তই মোক আগতে কিয় কোৱা নাছিলি? মই কিবা গম পালেহে তোক ক'ম। কেইদিনমানৰ পৰা তাই মন বেয়া কৰি থকা কাৰণে মই যোৱা ৰাতি তাইক কি হৈছে বুলি সুধি জোৰ কৰাতহে তাই কথাবোৰ ক'লে। মই তোক ফোন কৰি কথাবোৰ ক'ম বুলি ভাবিছিলোঁ, কিন্তু তই মোৰ মাতটো শুনি ফোনটো কাটি দিবি বুলি চিধাই ঘৰলৈ আহিলোঁ। তাইতো ক'ব পাৰিলেহেঁতেন। হয়তো কৈ দিলে তই কিবা কবি বুলি কোৱা নাছিলে নেকি? ধেই, শুন না। তই কি ভাব বা কি কৰ মই নাজানো, কিন্তু তাই সঁচাকৈ তোৰ প্ৰেমত পৰিছে আৰু বহুত বেয়াকৈ পৰিছে। পাৰ যদি তই এবাৰ তাইক লগ কৰ না। কি ক'ম মই তাইক লগ কৰি? মই নাজানো, হয়তো তাইয়ে ক'ব বহুবোৰ কথা, কিন্তু প্লিজ এবাৰ তই তাইক লগ কৰ না মোৰ খাতিৰত। কিছু সময় ভাবিলোঁ লগ কৰাটো ভাল হ'ব নে বেয়া হ'ব। পিছত ভাবিলোঁ তাইতো মোৰ লগৰ নহয়, লগৰ ছোৱালী ভণ্টিহে, আৰু তাইকতো মই চিনিও নাপাওঁ। এবাৰ লগ কৰাতনো কি আপত্তি? ৰিংকীক ক'লোঁ। ঠিক আছে, লগ কৰিম দে। ৰিংকীয়ে ঠিক কৰি দিলে আমাৰ লগ কৰা। তাইক লগ কৰিবলৈ গৈ মোৰ হুঁচ উৰি গ'ল। ইমান ধুনীয়া তাই। তাই আকৌ মোৰ ওচৰত আহি কান্দিবহে ধৰিছে। কান্দিছা কিয়? চৰি, মই তোমাক কৈ দিব লাগিছিল মই কোন। বাদ দিয়া, এইবোৰ আৰু একো নাই। তুমি মোৰ ফোন ৰিচিভ নকৰাত আৰু মোৰ মেছেজবোৰো ৰিপ্লাই নিদিয়াত মই মোৰ জীৱনটো হেৰুৱাই পেলোৱা যেন পালোঁ। মোক ইমান ভাল পোৱা হ'লা কেনেকৈ? নাজানো, কিন্তু জীৱনত প্ৰথমবাৰ প্ৰেম হৈছে। প্ৰথমতে ধেমালি কৰিম বুলি ভাবিছিলোঁ, কিন্তু কেতিয়া জানো তোমাৰ প্ৰেমত পৰিলোঁ। মই আকৌ তোমাক ৰিংকী বুলি ভাবিহে ইগন'ৰ কৰি আছিলোঁ। চৰি, আই লাভ ইউ। প্ৰেম কেতিয়া, কেনেকৈ, ক'ত, কাৰ লগত হৈ যায় ক'বই নোৱাৰি। মোৰো তেনেকুৱাই হ'ল। কেতিয়াও কোনো ছোৱালী মোৰ জিএফ বনিব বিচৰা নাছিল, কিন্তু এতিয়া আকৌ তাই মোৰ প্ৰেমত বলীয়া হৈ পৰিছে। তাইৰ প্ৰেম দেখি মইনো প্ৰেমত নপৰাকৈ থাকিব পাৰিমনে? প্ৰেম মোৰ ফালৰ পৰা হৈ গ'ল নিজে নিজে। এতিয়া আমি দুয়ো বহুত সুখী আমাৰ প্ৰেমৰ সম্পৰ্কত, আৰু ৰিংকীৰ ফুল ছাপোৰ্ট আছে আমাৰ লগত। চৰি, মই তাইৰ নামটোকেই ক'ব পাহৰিছোঁ। তাইৰ নাম নন্দিনী।